নমস্কাৰ আজি আমাৰ শিখৰ নিউজ অনুষ্ঠানটোত এজন বিশিষ্ট অতিথি আহি উপস্থিত হৈছে আপোনালোকেতো চিনি পাইছে তেখেত কোন তেন্তে তেওঁ প্ৰথম কি কয় আমাৰ অনুষ্ঠানটোত আহি জানিব বিচাৰিছোঁ নমস্কাৰ মই দীপ শৰ্মা মই এবাৰ দুপৰ চিনা জয়যুক্ত কৰাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া বৰ্তমানতো ভেকচিনৰ প্ৰক্ৰিয়া চলি আছে ভেকচিনৰ কিমান শতাংশ এতিয়া অসমত ভেকচিন দিয়া হৈছে অসমত প্ৰায় 99% আমাৰ ভেকচিন দিয়া প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে আৰু 1% এনেকুৱা বিভিন্ন জেগাত দিয়া হ'ব হয় আপোনালোকে শুনিছে 99% তেওঁ ভেকচিন ইতিমধ্যে দি কমপ্লিট কৰিছে আৰু মাত্ৰ 1% মানে এখন ফাষ্ট চৰকাৰ হয় এখন অতি দ্ৰুতবেগী ভেকচিন প্ৰক্ৰিয়া চলি আছে আপোনালোকৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে অনুষ্ঠানটোত পোনপটীয়াকৈ ফোন কৰিব পাৰে তলত নাম্বাৰ দিয়া হৈছে তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভেকচিনৰ নামত কিছুমান এনেকুৱা অপপ্ৰচাৰ চলি আছে যে কোনোবাই লিখিছে সন্তান নহ'ব আৰু কিছুমানে কৈছে 2 বছৰৰ পিছত মৃত্যু হ'ব তাৰ পৰা আপুনি কি ক'ব না বাবা এইটোতো অভিয়াছলি মিছা কথা কৈছে না অসমতো ইমানটো আমি ভেকচিনটো বেয়া পৰিস্থিতিটো দিয়া নাই বাবা হয় এইটোতো আমি চাই মেলি দিছোঁ ন গতিকে এনেকৈ যি নিউজটো কৰিব নালাগে এতিয়া মই চাইছোঁ তোমালোকৰ এইটো হেৰি তোমাৰ বিমল নিউজ আৰু আপুনি কেপি নিউজত মই দেখিছোঁ কি ধৰণে আমাৰ ভেকচিনৰ কথা তেওঁলোকে উলিয়াইছে গতিকে এইটো বেয়া কথা এইটোতো কৰিব নালাগে ন এইটোতো কিছুমান ক্ষেত্ৰত নিউজ চেনেলবিলাকে বেছি ট্ৰল কৰিছে আমাক সেইটো কাৰণে আমাৰ অলপ বেয়া লাগে ধৰি লওক আমি অসমৰ ৰাইজৰ হকে কাম কৰি আছোঁ যদি তেওঁলোকে আমাক ছাপোৰ্ট নকৰে কথাটো বেয়া হ'ব ন বাবা হয় বিমল নিউজ আৰু কেপি নিউজ সতৰ্ক হওক তেওঁলোকৰ বেয়া দিন চলিব আৰু শিখৰ নিউজ আপোনালোকে ছাপোৰ্ট কৰক শিখৰ নিউজক আমাৰ বিশিষ্ট অতিথিজনী আহি আপুনি শিখৰ নিউজৰ বিষয়ে কিবা ক'ব নেকি হয় মই শিখৰ নিউজক পোনপ্ৰথমে ধন্যবাদ কৰিছোঁ বাবা তোমাকো ধন্যবাদ কৰিছোঁ তোমালোকৰ চেনেলটো আৰু যদি পাই উন্নত হ'ব মই তোমালোকক আশীৰ্বাদ দিছোঁ বাবা হয় আপোনালোকে বিমল নিউজ আৰু কেপি নিউজৰ কিবা ব্যৱস্থা ল'বনে নাই এইটোতো আমি এনেকৈ ডাইৰেক্ট একশ্যনটো লৈ ল'ব নোৱাৰোঁ ন বাবা হয় এইটোতো আমি চাব লাগিব গতিকে চাওঁ কি হয় পৰিস্থিতি সাপেক্ষে আমি কি কৰিব পাৰোঁ বাবা হয় আৰু কিছুমান ফেচবুক পেজো আছে যিবোৰে আপোনালোকৰ ভেকচিনৰ ওপৰত কিছুমান অপপ্ৰচাৰ চলাই আছে তাৰ ব্যৱস্থা আপোনালোকে অতি শীঘ্ৰে লোৱাটো উচিত কি বাবা তুমি এইটো ঠিক কথা কৈছা মানে আৰু মই দেখিছোঁ কি এইটো মোৰ বহুতে মিম বনাইছে হয় বিভিন্ন ক্ষেত্ৰত এইটোতো বেয়া কথা চলিছে বাবা হয় তেওঁলোকে মিম বনাব নালাগে না এইটোতো মই অসমৰ ৰাইজৰ হকে কাম কৰিছোঁ ন তেওঁলোকে মোক ছাপোৰ্ট কৰিব লাগে নে তেওঁলোকে মোক ট্ৰল কৰিব লাগে তুমি কোৱা বাবা হয় আৰু ভেকচিনৰ প্ৰক্ৰিয়াটো তেওঁলোকে নিশ্চিন্ত থাকক অসমত কৰোণা একদম নাইকিয়া হৈ যাব হয় আপোনালোকে শুনিব পাইছে যে অসমত একদম কৰোণামুক্ত হ'ব আমাক নিজ ব্যক্তিজনে আহি পানি আমাৰ আগত বক্তব্য দাঙি ধৰিছে বক্তব্য নহয় আমাৰ কথা দিছে যে অসমৰ পৰা কৰোণা একেবাৰে আঁতৰাই এতিয়া কি হৈছে কিছুমানৰ 2-3জনী গাৰ্লফ্ৰেণ্ড আছে আৰু কিছুমানে আমাৰ নিচিনাকৈ মানে গাৰ্লফ্ৰেণ্ড পাবলৈ টান হৈছে আপুনি তেনেকুৱাকৈ ব্যৱস্থা লৈছে নেকি বাবা এইটোতো মই একশ্যন লৈছোঁ ন এইটো তোমালোকে নিউজতো দেখিছা কেপি নিউজ বিমল নিউজতো দেখিছা কাৰণ এজনীকে যদি গাৰ্লফ্ৰেণ্ড বেছি থাকে তেতিয়াতো টেক্স ভৰিব লাগিব ল'ৰাবিলাকে হয় বৰ বেলেগ এটা আইন লৈ আহিছে যে যাৰ 2-3জনী গাৰ্লফ্ৰেণ্ড আছে তেওঁলোকে এতিয়া টেক্স ভৰিব লাগিব সেইটো কিন্তু এটা ছাৰে বিশেষ ব্যৱস্থা লৈছে সতৰ্ক হওক এটা আমাৰ ফোন কল আহিছে আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হয় হেল্ল' আপুনি টিভি ভলিউমটো কমাই লওক হেল্ল' হয় আমাৰ সংযোগটো বিচ্ছিন্ন হৈছে ছাৰ আকৌ এটা নতুন কল আহিছে আপুনি ক'ৰ পৰা কৈছে কোনে মই ঘৰৰ পৰা কৈছোঁ মই এটা ল'ৰা মই কালি ভেকচিন লৈছিলোঁ হাত ভৰি মোৰ একো লৰাব পৰা নাই হয় কালি আপুনি ভেকচিন লৈছিলে আৰু আপুনি চিন্তা কৰিবলৈ কথা নাই আপোনাৰ হস্পিটেল যোৱা হৈছেনে মোৰ একো হোৱা নাই কালি নাজনী ধুনীয়া বুলি কৈছিলে মোক মাৰিলে ধৰিলোঁ আপুনি এনেকুৱা কথা নক'ব আপুনি লাইভ চলি আছে নহয় আমাৰ মানে নিউজটো বেয়া হৈ যায় গম পাই নাপায় ছাৰ গৰমটো বেছি বৃদ্ধি পাইছে ন বৈঠক আছে তোমালোকে ফেন নাই আৰু এ চি ব্যৱস্থাটো নাই নিউজত সেইটো অলপ গৰমটো বেছি লাগিছে হয় ছাৰৰ গৰম দিছে সেইবাবে আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে শিখৰ নিউজটো চোৱাৰ বাবে ধন্যবাদ ছাৰ আপুনি শেষত কিবা ক'ব বিচাৰিব নেকি শেষত মই এটাই ক'ম আপোনালোকে আমাক মৰম কৰক আৰু আমাৰ চৰকাৰখনক আগুৱাই নিয়ক আৰু ভেকচিনৰ প্ৰক্ৰিয়াটো যিমান পাৰে আপোনালোকেও নিজে লওকহি আৰু আনকো ল'বলৈ উৎসাহ দিয়ক আৰু তাতে আপোনালোকে দেখিছে কৰোণা যেনেদৰে বাঢ়িছে ঘৰৰ পৰা নোলাব যদি ওলাই মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব আৰু
অধিক দূৰত্ব বজাই ৰাখিব এয়া কৈলো মই নমস্কাৰ জয় আই অসম হয় লগতে আপোনালোকে শিখৰ নিউজ চাব বিমল আৰু কেবি নিউজক এৰি দিয়ক শিখৰ নিউজ চাওক আজি এটা দাম আৰু কালি এটা দাম আজি এটা দাম আৰু কালি এটা দাম দেশত লাগিছে কিহৰ ধুমধাম আমাৰ গাঁৱত শিখৰ এটা 15 টকা দাম